Hi guys, namaskar. Kene ase? Moi aji ulaisu ya Bajaj dealer le. Mane amar notun ekhon kina hoisile PULSAR N250. Take updating er karone phone koisile. Kali phone koisile aji ya jabole ulaisu. Hamlet to pinhi লৈছো নহলে দিগদাৰ হয় সেফটি টু ফাস্ট আৰু হেমলেট তো ইতিমধ্যে প্ৰশাসনে বাধ্যতামূলক কৰিছে হেমলেট তো পিন্ধিবই লাগে আৰু মটৰচাইকেল চলালে या ডিলাৰ পালোহি বাজাজ ডিলাৰ jorhat হাইৱে বাজাজ ডিলাৰ ইয়াত কৈছে এতিয়া সাৰ্ভিসিং সেন্টাৰ যাব লাগিব সাৰ্ভিসিং সেন্টাৰ পালোহি বাইক যথেষ্টখিনি বাইক আছিল মুখন আপোনাৰ 18 নম্বৰত পৰিছে মোৰ সাৰ্ভিসিং নহয় বেছি টাইম নালাগে ইয়া আপডেটিং হৈ আছে দা মেচিন লগাই আপডেট কৰিছে ইয়াতে এতিয়া ঘৰ পালোহি ঘৰ পাই মটৰচাইকেলখন ধুইছো মানে ৰাস্তাত বৰষুণ দিছিলে তো পুৰা বোকা লাগিলে যেটো নতুন হৈ আছে অলপ পৰিপেটিকে থব লাগিব বাইকখন চলাবলৈ ইমান বেয়া নহয় বাৰু সিটি ৰাইডৰ কাৰণে মজা আৰু 250 ইঞ্জিন ভালে আৰু স্লিপাৰ ক্লাছ আছে গেটো বেছি লাগি থাকিলেও আপোনাৰ স্লো কৰি দিলে ইমান প্ৰবলেম নহয় বাকিখিনি স্লিপাৰ ক্লাছ যিখিনি নাই সেইখিনি গেটো বেছি লাগি থাকিলে স্লো কৰিলে কিবা আৱাজ এটা দিয়ে যে ঘটকে এখন তেনেকুৱা নকৰে মটৰটো লগাবলৈ কাৰেণ্টটো নাই নহবা মটৰতে লগালোহেঁতেন এতিয়া বাল্টিকে কঢ়িয়াই ধুই থাকিবলগীয়া হৈছে কিনা বেছি দিন হোৱা নাই জানুৱাৰীত কিনিছিলোঁ বাইকখনৰ দাম 2,80,000 হ'ব আজিলৈ ইমানেই আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ